কাবেলি বুট তিয়াই থৈছিলোঁ কালি ৰাতিয়ে অকণমান ফুলিলে এতিয়া বইল কৰিব লাগিব তো অলপ নিমখ দি দিওঁ তো ইয়াতে এতিয়া নিমখ দিলোঁ আৰু তাৰপিছতে বইল কৰিম জাষ্ট তাৰপিছতে এইটো ইয়াতে আটা দিম ইষ্ট দিম তাৰপিছত ইষ্টটো দিম মানে যাতে কোমল হয় ৰুটিটো তো পিঠা ব্ৰেডটো মানে তেনেকৈ বনায় ইয়াতে এতিয়া মই অলপমান চেনি দিম তাৰপিছতে ইয়াতে অকণমান কুহুমীয়া পানী দিব লাগে কুহুমীয়া পানী হ'লে মানে ইষ্টটো ভালকৈ ফুলে বেছি গৰম পানী হ'ব নালাগে আৰু বেছি ঠাণ্ডা পানীও হ'ব নালাগে তো ইয়াত দিলোঁ কুহুমীয়া পানী তাৰপিছতে এয়া অলপ ইষ্ট আনি থোৱা আছিলে তেতিয়া ইষ্ট অলপ দি দিম তেতিয়া ভালকৈ গুলি দিম এইখিনি আৰু অকণমান দেৰি ঢাকি থ'ব লাগে এনেকৈ কুহুমীয়া পানীত তিয়াই থৈ পেলাই তাৰপিছতে যেতিয়া খুব বেছি 5 মিনিট আৰু 5 মিনিটতকৈ বেছি নহয় তো গাইজ তাকে এতিয়া তিয়াই থৈছিলোঁ যে ইষ্টখিনি তো হৈ যোৱাৰ পিছত তাকে আটাটো মুঠি ল'লোঁ ভালকৈ তাই এতিয়া এইখিনি ঢাকি থ'ম মানে যেতিয়ালৈকে ইয়াৰ ডাবল নহয় তেতিয়ালৈকে ঢাকি থ'ম আৰু বাকী এফালে প্ৰেছাৰ কুকাৰটো বইল হৈ গ'ল তো গাইজ এয়া মাছটো বনাই হৈ গ'ল এতিয়া মই পিঠা ব্ৰেডটো বনাই লওঁ A few minutes later. তো গাইজ এয়া হৈ গ'ল বনাই এনে হামাছ পিঠা ব্ৰেড এতিয়া খাই চাম এনেকৈ অকণমান লগাই ল'ব লাগে তাৰপিছতে বঢ়িয়া এইটো এই ৰেচিপিটো মই এদিন ভালকৈ বনাই পেলাই দেখুৱাম বাৰু তাকে এতিয়া মই ব্ৰেকফাষ্ট কৰিছোঁ খাই লওঁ এদিন মই ৰেচিপিটো ভালকৈ দেখুৱাম বাৰু হেল্ল' গাইজ ৱেলকাম বেক টু মাই চেনেল তো এতিয়া তাকে ৰাতিপুৱা হৈছে গা চা ধুলোঁ আৰু গা চা ধুই মেলি ৰেডি হৈছোঁ তাৰপিছতে আজি কাপোৰকেইটা তিয়াই থোৱা আছিলে আজি ধুই দিলোঁ তাকে এতিয়া মেলিবলৈ যাম তাৰপিছতে আজি তাকে চাওঁ দিনটো কেনেকৈ ষ্টাৰ্ট হয় আৰু তো গাইজ তাকে এইখিনি মেলি দিলোঁ কাপোৰ মোৰ ভাগৰ পৰা বতৰটো দেখিছে নাই একদম ডাৱৰীয়া কৰিছে ইয়াত মানে বতৰটো একো ধৰিব নোৱাৰি কেতিয়াবা ৰ'দ দি থাকিব ফটককৈ বৰষুণ দি দিয়ে আৰু কেতিয়াবা বৰষুণ দি থাকিলে ৰ'দ দি দিব মানে বতৰটো এনেকুৱা টাইপৰ বাঢ়িব সেইকাৰণে উপায় নাই মেলি থৈ গৈছোঁ ৰ'দটো ওলাবও পাৰে মানে আই থিংক ৰাতিপুৱা পৰা কাৰা ৰ'দ ওলাইছিল এতিয়া আকৌ বতৰটো এনেকুৱা হৈ গ'ল আকৌ চাওঁ মানে ইয়াৰ বতৰটো আচানক ৰ'দ দি থাকিব পৰা ধুনীয়াকৈ আমাৰ তাত এতিয়া এনেকুৱা হয় ন বৰষুণ দিলে গাজনি আমি গম পাওঁ যে বৰষুণ দিব বুলি কিন্তু এতিয়া মানে ইয়াত তেনেকুৱা নহয় ইয়াত ফটককৈ বৰষুণ এজাক দি দিব আকৌ নাইকিয়া হৈ যায় আকৌ অলপ পিছত ৰ'দ দি দিয়ে তেনেকুৱা টাইপ তাকে এতিয়া মেলি থৈ আহিছোঁ সেইকেইটা কাপোৰ তাকে বাকী চাওঁ এতিয়া খাই লওঁ কিবা এটা ভোকো লাগিছে ব্ৰেকফাষ্ট কৰিব হৈ গ'ল তাকে খাই চাওঁ কি হাই গাইজ তো আজি তাকে এতিয়া এইটো অৰ্ডাৰ কৰিছিলোঁ মানে হেলমেটৰ কাৰণে লাগে আৰু এতিয়া ধৰক ক'ৰবালৈ যদি মই যাওঁ তেতিয়া হেলমেটত ইউজ কৰিবৰ কাৰণে তাকে এতিয়া অ'পেন কৰোঁ এটা বস্তু আহিছে সেইটো চাওঁ চব বস্তু ঠিকে আছে নাই তো গাইজ এতিয়া তাকে এইটো অ'পেন কৰোঁ এনেকৈ মানে কি আৰু মই কেতিয়াবা যোৱা হয় আমাৰ অকণমান ওলাই মেলি এতিয়া ঘৰলৈ গ'লেও স্কুটিত যদি ক'ৰবাত যোৱা হয় তেতিয়া ধুনীয়াকৈ দেখুৱাব পাৰিম এতিয়া এইটো বস্তু এনেকৈ আহিছে এইটো তাকে লগাই চাব লাগিব এইটো আহিলে লগত এইটো মোবাইল ষ্টেণ্ডটো এইটো লগাবলৈ আহিছে
তাৰপিছত এই কেইটামান দিছে আৰু এইবোৰ কিবা কিবি এতিয়া তাকে লগাই পেলাই চাওঁ ভালকৈ লাগে নে নাই তাৰপিছতে যদি ভালকৈ লাগেতো বঢ়িয়া কথা মানে নহ'লে এতিয়া বাইকৰ হেৰি ল'বলৈ হ'লে GoProটো কিনিব লাগে কিন্তু GoPro বহুত দাম হয় সেইকাৰণে এতিয়া এইটো থাকিলে মানে মোবাইলটো লগালেই হৈ যাব GoPro দৰকাৰ নাই তো সেইকাৰণে চাওঁ তাকে এতিয়া কেনেকুৱা হয় তাকে এতিয়া লগাই চাওঁ এটা লগাব লাগিব এইটো হেলমেট ইউজ কৰোঁ আপোনালোকৰ বাইক চলাওঁতে সদায় হেলমেট ইউজ কৰিব মেণ্ডেটৰী হয় এতিয়া অ'কে এইটো এনেকৈ কৰি লগাব লাগিব লগাই আকৌ এইফালে উলিয়াই দিব লাগিব অ'কে জানো কেনেকৈ লাগে বস্তুটো ভালকৈ ধৰিব পৰা নাই অ'কে এইফালে ভৰাব লাগিব এইফালেদি ভৰাই ঠিক আছে এইটো লাগিলে এতিয়া এইটো লগাই লওঁ লগাবলৈ বহুত দিগদাৰ মানে নোসোমায় বস্তুটো ভালকৈ চাই মেলি লগাব লাগিব ভালকৈ সৰু হ'ল নেকি টান খোৱা নাই এইটো কেনেবাকৈ অঁ এইটো বেছিকৈ টানি দিলোঁ অকণমান ভৰোৱাটো উল্টা হ'ল চিধাকৈ ভৰাই লওঁ চাওক ধুনীয়াকৈ লাগি গ'ল এতিয়া আই থিংক এইটো ইয়াত ধুনীয়াকৈ এইডোখৰতে লগাই ল'ব লাগিব অ'কে বাট আই থিংক মই এইটো উল্টাকৈ ভৰালোঁ তাকে ভাবিছোঁ টান হোৱা নাই কিয় এইটো ভৰাওঁতে মই ভৰালোঁ উল্টাকৈ আই থিংক এইফালে দি ভৰাব লাগিছিলে এতিয়া টান কৰিলে টাইট হ'ব অ'কে হৈ গ'ল বঢ়িয়াকৈ এতিয়া এইটো লগাব লাগে এইটো হ'ল মোবাইল ষ্টেণ্ডৰ কাৰণে এইটো যদি এনেকৈ লগাওঁ এইটোতো এনেকৈ থাকিব তাৰপিছত ফাৰ্ষ্ট টাইম মোবাইলটো লগাই লওঁ এইটো মোবাইলৰ অৱস্থাই নাই গোটেই ফাটি মেলি मैं गरीब हूँ ধুনীয়াকৈ লগাই লওঁ ভিডিঅ'টো অন কৰি লৈছোঁ অ'কে
চাওক কিমান ধুনীয়াকৈ লাগি গ'ল এতিয়া আৰু টেনশ্যন নাই আৰু ধুনীয়াকৈ এইটো পিন্ধি গৈ থাকিম তাৰপিছতে ভিডিঅ' বনি গৈ থাকিব ধুনীয়াকৈ য'লৈকে চাওঁ তাতে ভিডিঅ' বনিব এতিয়া টেনশ্যন নাই সেইটোৱে মেইনলি এইটো কাৰণে কিনিছিলোঁ নহ'লে মানে এতিয়া বাইকত গৈ থাকিলেও কেতিয়াবা এতিয়া বাইকত গৈ থাকিলেও প্ৰব্লেম হয় এই বস্তুটোৰ কাৰণে কিনিছিলোঁ তাকে বস্তুটো বঢ়িয়া আহিছে যদি আপোনালোককো বাইকৰ কাৰণে লাগে মই লিংকটো দি দিম বাৰু আপোনালোকে এবাৰ ট্ৰাই কৰিব